কথা কোকৰাঝাৰ জিলাৰ উল্টাপানীত যি বিটিচিৰ চিফ অৰ্থাৎ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পত্নীক আৰু তেওঁৰ পুত্ৰ লগতে তেওঁৰ যা আছিলে আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ তেওঁ CSD যজ্ঞৱতী মহিলাৰী চেউলী মহিলাৰী আৰু পুত্ৰক দুৰ্বৃত্তই যি আক্ৰমণ কৰিলে আচলতে মই মহিলা সংগঠন হিচাপে বা মহিলা মাতৃ সংগঠন হিচাপে মই খুব মানে দুখিত হৈছোঁ আৰু তেওঁলোকক আমি যি দুৰ্বৃত্তই এই কাণ্ড কৰিছে তেওঁলোকক যাতে আমাৰ আইনী ব্যৱস্থাৰ দ্বাৰা যি ব্যৱস্থা কৰিব লাগে সেইটো কৰি তেওঁলোকক এৰেষ্ট কৰে লগতে আমি গৰিহণা দিছোঁ যেহেতু ৰাজনীতি আৰু পৰিয়াল বা সমাজ দুটা বেলেগ বস্তু গতিকে ৰাজনীতিৰ মাজত যাতে পৰিয়ালক সাঙুৰি পেলাই তেনেকুৱা ঘটনা আৰু ভৱিষ্যতে নঘটে মই তাৰ কাৰণে সমূহ ৰাইজকো BTC নিৰ্বাচন যেহেতু সমাগত গতিকে নিৰ্বাচন শান্তি বা সুকলমে চলি যাওক সেইটো আমি আমাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ লগতে যাতে কোনো দিনে যি পক্ষৰে নহওক যি দলৰে নহওক কোনো মাতৃ বা মহিলাক যাতে তেনেকুৱা আক্ৰমণ নকৰে তাৰ বাবে আমি সমূহ ৰাইজক বা BTC-বাসী ৰাইজক আমি আহ্বান জনাইছোঁ আৰু লগতে 27 জানুৱাৰীত যি NDP চাৰিটা গোটৰ লগত যি শান্তি চুক্তি হৈছিলে তাৰ বাবে BTC NDPৰ ৰঞ্জন দৈমাৰীক 4 সপ্তাহৰ যি জামিন লৈ পেলাই তেওঁৰ স্বাক্ষৰ কৰা হৈছিলে কিন্তু যোৱাকালি আকৌ তেওঁক জেললৈ নিয়া হ'ল আৰু আচলতে শান্তি চুক্তি স্বাক্ষৰ কৰিবৰ বাবে অকল তেওঁক জামিন নিয়াৰ পৰিৱৰ্তে জেনেৰেল এমনেষ্টি বা সাধাৰণ সমাধান যি সেইখিনি গোটেই NDPৰ কেডাৰ বা লিডাৰসকলক দিব লাগিছিলে ভাৰত চৰকাৰ বা অসম চৰকাৰৰ তৰফৰ সেইটোৱে আগভাগ ল'ব লাগিছিলে কিন্তু আমি সেইটো লোৱা দেখা নাই গতিকে মই চৰকাৰলৈও মই আহ্বান জনাম যাতে যেহেতু শান্তি চুক্তি হৈ গৈছে NDPৰ যিসকল কেডাৰ বা লিডাৰ তেওঁলোকৰ যাতে সাধাৰণ সমাধান সম্পূৰ্ণ হয় এই প্ৰচেছটো সম্পূৰ্ণ হয় তাৰ কাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ আৰু প্ৰয়োজন হ'লে আমি চৰকাৰৰ পক্ষৰ কাৰোবাক যদি আমি কিবা আমাৰ স্মাৰক পত্ৰ দিব লাগে আমি আমাৰ সংগঠনৰ তৰফৰ পৰা আমি দিম এই কালি যিটো দুৰ্বৃত্ত হেৰি গ'লে এই দুৰ্বৃত্তক কি ক'ব হেৰি প্ৰশাসনক কি ক'ব প্ৰশাসনে আচলতে আজি যেহেতু তেওঁ হাগ্ৰামা মহিলাৰ পত্নী তেওঁ মন্দিৰলৈহে গৈছিলে কোনো ৰাজনৈতিক উদ্দেশ্য লৈ তেওঁ যোৱা নাছিলে আমি গম পাইছোঁ গতিকে কিবা ৰাজনীতি ইয়াত জড়িত আছে যদিও যাতে সেই ৰাজনীতিৰ যিসকল ব্যক্তি দুৰ্বৃত্তই এই কাম কৰিছে সেই তেওঁলোকক যাতে অতি সোনকালে এৰেষ্ট কৰে আৰু তেওঁলোকক শাস্তি প্ৰদান কৰে এই ক্ষেত্ৰত বাইদেউ এটা কথা যে বিগত নিৰ্বাচনত MP ইয়াত কোনো ধৰণৰ ৰিপৰ্টিং বা কোনো ধৰণৰ ঘটনা ঘটা নাই গতিকে এইবাৰ যিহেতু ৰাজনৈতিক শক্তি কিছু বৃদ্ধি হৈছে গতিকে এই ক্ষেত্ৰত কোনো শক্তিয়ে এটা মানে বেলেগ পৰিৱেশ সৃষ্টি কৰাৰ কিবা ষড়যন্ত্ৰ থাকিব পাৰে নেকি তেনেকুৱাতো থাকিব পাৰে কাৰণ ৰাজনীতি যেহেতু সকলোৰে ক্ষমতালৈ অহাৰ কাৰণে সকলোৱে যুঁজিব কিন্তু সেইবুলি মহিলাৰ ওপৰত বা আমাৰ শিশুসকলৰ ওপৰত আক্ৰমণ কৰিব সেইটো কিন্তু আমি কেতিয়াও সেইটো নিবিচাৰোঁ আৰু ৰাইজেও হয়তো আমাৰ শান্তিপ্ৰিয় ৰাইজেও হয়তো সেইটো নিবিচাৰিব Forest Infotech फै नोंथांमोना जोंनि गलायाव बेवहाय लेपटप डेस्कटप प्रिन्टार स्केनार खम बेसेनावनो मोनो आरो बेवहाय कम्पिउटार फाहामनाय जायो ইয়াতে আপোনাৰ কম্পিউটাৰ লেপটপ ডেস্কটপ প্ৰিণ্টাৰ আপোনাৰ কম্পিউটাৰৰ যদি কিবা প্ৰব্লেম হয় আপোনাৰ সলভ হ'ব এই দোকানখনৰ যোগেদি আমাৰ ৰাইজৰ বহু সুবিধা হ'ব গুৱাহাটীলৈ যাব নালাগে আপোনালোকৰ যদি কিবা লেপটপ বা কম্পিউটাৰ প্ৰব্লেম হয় প্ৰিণ্টাৰ প্ৰব্লেম হয় আপোনালোকে ইয়াতে আনক ইয়াতে আপোনালোকৰ প্ৰব্লেম সলভ হ'ব আৰু যিকোনো বস্তু আপুনি কম দামতে পাব পাৰিব Goresor Paksa Sharania Plaza opposite UCO Bank Goresor